নমস্কাৰ বন্ধুসকল, তোমালোকৰ আজি প্ৰথম প্ৰশ্ন, ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? টাইম ষ্টাৰ্ট নাও। বন্ধুসকল 5 ছেকেণ্ড সমাপ্ত আৰু উত্তৰটো হৈছে গ, স্বামী বিবেকানন্দই। স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল। 2 নং প্ৰশ্ন, কোনবিধ প্ৰাণীয়ে পাছলৈ সাঁতুৰিব পাৰে? টাইম ষ্টাৰ্ট নাও। 5 ছেকেণ্ড সমাপ্ত আৰু উত্তৰটো হৈছে ক, অক্টোপাছ। অক্টোপাছে পাছলৈ সাঁতুৰিব পাৰে। 3 নং প্ৰশ্ন, পুৰী জগন্নাথ মন্দিৰ উচ্চতা কিমান? বন্ধুসকল, তোমালোকে যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কৰি দিয়া আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিয়া। টাইম ষ্টাৰ্ট নাও। বন্ধুসকল 5 ছেকেণ্ড সমাপ্ত আৰু উত্তৰটো হৈছে খ, 182 ফুট। 4 নং প্ৰশ্ন, কোন মহিলাই পৃথিৱীৰ ভিতৰত সৰ্বাধিক উপাধি লাভ কৰে? ষ্টাৰ্ট নাও। বন্ধুসকল 5 ছেকেণ্ড সমাপ্ত হৈছে আৰু উত্তৰটো হৈছে ক, ৰাণী ভিক্টোৰিয়া। ৰাণী ভিক্টোৰিয়াই পৃথিৱীৰ ভিতৰত সৰ্বাধিক উপাধি লাভ কৰে। 5 নং প্ৰশ্ন, ভাৰতৰ প্ৰথম ভূ-পৰ্যটক কোন আছিল? টাইম ষ্টাৰ্ট নাও। পাঁচ ছেকেণ্ড সমাপ্ত হৈছে আৰু উত্তৰটো হৈছে খ, বিমল মুখাৰ্জী। ভাৰতৰ প্ৰথম ভূ-পৰ্যটক আছিল তেওঁ। 6 নং প্ৰশ্ন, সূৰ্যৰ পোহৰ পৃথিৱীলৈ আহোঁতে কিমান সময় লাগে? টাইম ষ্টাৰ্ট নাও। বন্ধুসকল 5 ছেকেণ্ড সমাপ্ত আৰু উত্তৰটো হৈছে খ, 8 মিনিট 12 ছেকেণ্ড। নেক্সট প্ৰশ্ন, 7 নং প্ৰশ্ন হ'ল, কোন দেশত সৈন্য, কৰ আৰু পুলিচ দেখা পোৱা নাযায়? টাইম ষ্টাৰ্ট নাও। 5 ছেকেণ্ড সমাপ্ত আৰু উত্তৰ গ, এণ্ডোৰা। এণ্ডোৰাত সৈন্য, কৰ আৰু পুলিচ দেখা পোৱা নাযায়। 8 নং প্ৰশ্ন, তাজমহলৰ উচ্চতা কিমান? টাইম ষ্টাৰ্ট নাও। বন্ধুসকল 5 ছেকেণ্ড সমাপ্ত আৰু উত্তৰটো হৈছে ক, 178 ফুট, মানে 168 ফুট। নেক্সট প্ৰশ্ন, 9 নং প্ৰশ্ন হ'ল, কুতুব মিনাৰ উচ্চতা কিমান? টাইম ষ্টাৰ্ট নাও। বন্ধুসকল 5 ছেকেণ্ড সমাপ্ত আৰু উত্তৰটো হৈছে খ, 288 ফুট। ভালদৰে চাবা এই প্ৰশ্ন উত্তৰ। 10 নং প্ৰশ্ন, ভাৰতৰ দীৰ্ঘতম নদীখনৰ নাম কি? টাইম ষ্টাৰ্ট নাও। বন্ধুসকল 5 ছেকেণ্ড সমাপ্ত আৰু উত্তৰটো হৈছে ক, গংগা নদী। গংগা নদী ভাৰতৰ দীৰ্ঘতম নদী। বন্ধুসকল, তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়া আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিয়া। 11 নং প্ৰশ্ন, ভাৰতৰ প্ৰথম নোবেল বঁটা বিজেতা কোন আছিল? টাইম ষ্টাৰ্ট নাও। এবাৰ তোমালোকক 10 ছেকেণ্ড সময় দিয়া হ'ব। ভালদৰে প্ৰশ্নটো আৰু উত্তৰটো চাবা, ইম্পৰ্টেণ্ট প্ৰশ্ন। 10 ছেকেণ্ড সমাপ্ত আৰু উত্তৰটো হৈছে ক, ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰ ভাৰতৰ প্ৰথম নোবেল বঁটা বিজেতা। 12 নং প্ৰশ্ন, ভাৰতৰ প্ৰথম চলচ্চিত্ৰ পৰিচালক কোন আছিল? টাইম ষ্টাৰ্ট নাও। দহ ছেকেণ্ড সমাপ্ত হৈছে বন্ধুসকল আৰু উত্তৰটো হৈছে গ, দাদা চাহেব ফাল্কে। ভাৰতৰ প্ৰথম চলচ্চিত্ৰ পৰিচালক। 13 নং প্ৰশ্ন, অষ্ট্ৰিয়াৰ ৰাজধানীৰ নাম কি? টাইম ষ্টাৰ্ট নাও।
10 ছেকেণ্ড সমাপ্ত হৈছে বন্ধুসকল আৰু উত্তৰটো হৈছে খ ভিয়েনা। ভিয়েনা হৈছে অষ্ট্ৰিয়াৰ ৰাজধানী। 14 নং প্ৰশ্ন, আন্তৰ্জাতিক মহিলা দিৱস কোন তাৰিখে পালন কৰা হয়? টাইম ষ্টাৰ্ট নাও। বন্ধুসকল 10 ছেকেণ্ড সমাপ্ত আৰু উত্তৰটো হৈছে ক 8 মাৰ্চ। 8 মাৰ্চ তাৰিখে আন্তৰ্জাতিক মহিলা দিৱস পালন কৰা হয়। আৰু বন্ধুসকল, তোমালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল। জয় হিন্দ, জয় অসম।